নমস্কাৰ বন্ধুসকল, আমি আজি ঘৰত ফুৰিব আহি গ'লোঁ। দেখিছে 15 নং ঘাইপথ হঠাৎ এখন তৰমুজৰ দোকান দেখিলোঁ। জানেই মইতো ভঙা চিঙা কৰি ভাল পাওঁ, সেইটো কাৰণে জাষ্ট ভাঙিব ওলাইছোঁ। কিন্তু বেংহে আকৌ দেই, এইটো অৰিজিনেল নহয়। যদি চেনেলটো ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। কম পেজটো কি ক'ম আৰু দাদা, ক'ব নোৱাৰি। এটা পকাই ল'বা, লছ হৈ যাব আমাৰ। 90 টকা দিম ভাই, এটা দিয়া। লছ হৈ যাব, দিব নোৱাৰি। কি চিনাকি বুলি নিদিবা নেকি? এনেকুৱা কথা নহয়, চিনাকি বুলি কয়। আমি বিজনেছ কৰি আছোঁ, আমাৰ লছ হৈ যাব। তোমাৰ যিটো ভাঙি দিওঁ, কি কৰিবা? কি টকা নাই 95 টকা, আমাৰ লছ হৈ যাব। 5 টকা কি লাগিছে? ইমানটো কম এটা তৰমুজত 5 টকা কমাই দিম, কিবা হ'ব পাৰে নেকি? इसकी माँ का भोला। বাছ বিকি নাজানো জানা কি কথা মানে আমি ভিডিঅ' কৰিছিলোঁ, ভিডিঅ' কৰি কি কথা? शाबाश बेटा, बहुत बढ़िया। কি কথা কিবা কৰিব? মই দাদা, মই মানে কি এই একচুৱেলি ভিডিঅ'টো আপোনালোকৰ এইবিলাকত মই উঠা নাছিলোঁ। মই কৰ্মচাৰী দোকানখন মানে ভিডিঅ'টো কৰি মেলি মই গৈ আছোঁ। বেয়া হ'ল নেকি?